নমস্কাৰ কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল মোৰো খবৰ ভাল আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এটা ডেইলি ভ্লগ লৈ আহিছো মানে কি হয় মোৰ এতিয়া কলেজ খুলিলে গতিকে কলেজ সদায় গৈ থাকিব লাগে আৰু মানে একো কন্টেন্ট বিচাৰি নাপাওঁ সেই কাৰণে ভিডিঅ'বোৰ দিয়া দেৰি হয় মানে বহুত দিনৰ মূৰেহে মই ভিডিঅ'বোৰ দিব পাৰো সেই কাৰণে ভাবিলো আজি এটা ঘৰতে আছো গতিকে আজি এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি ভাবিলো মানে আজি আমাৰ এখন ভাওনা আছে গতিকে ভাওনা মানে আমাৰ গাঁৱত নহয় ওচৰৰ গাঁও এখনতে আছে গতিকে ভাওনাৰ মানে ভিডিঅ' বিলাক কিছুমান মুহূৰ্ত আপোনালোকক দেখাই থাকিম সেই কাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰিছো এতিয়া মই গা চা ধুই মেলি আহিছো এ চুলি টিটিয়ে আছে তাৰ পিছত বাকি আজি কি কৰো আপোনালোকক দেখাই যাম অকমান দেৰিকে তালে যাম মানে নামঘৰলে যাম হেবিলাক দেখাম তাৰ পিছত ৰাতিকে কেনেকে মই ভাওনা কৰো হেবিলাকো আপোনালোকক দেখাম মই প্ৰথমতে কৈ লৈছো দেই মই আজি ভাওনা বুলি নহয় অলপ ৰাখৰ নিচিনাই হ'ব আৰু তাত মই দৈৱকী চৰিত্ৰত অভিনয় কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো এতিয়া মই ওলাই মেলি হৈ গ'ল ধুনীয়াকে পিন্ধি উৰি ললো এতিয়া যাবলৈ লৈছো আৰু তালে মানে নামঘৰত চাকি এগছো দিবগে লাগিব আৰু ভাৱৰীয়া সেৱাটো কৰি যাব লাগিব গতিকে এতিয়া যাবলৈ লৈছো ভাইটি আৰু মই যাম দুইটা গৈ মেলি দি থৈ আহোঁগে অথনিয়ে আহি পালো তাৰপিছত চাকি তাকি জ্বলালো এতিয়া আৰু নাম চাম শেষ হৈ গ'ল ভাৱৰীয়া সেৱা কৰিলো আৰু এতিয়া আমি চব বহি আছো এজনী হৈছে মোৰ লগৰ তুলিকা বৰা হাই এটা কৈ দিলা হাই আমি মানে একদম 6ৰ পৰা একেলগে পঢ়া আৰু তাকে এতিয়া আমি সব বহি আছো এইফালে খুৰি এইফালে চাই দিয়ক এই সব বহি আছে ধুনীয়াকৈ বাকি ৰাতিকে আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে চাব আমাৰ ভাওনাখন আছিল 13 নৱেম্বৰ তাৰ পাছদিনাখন অৰ্থাৎ 14 নৱেম্বৰত আছিল মোৰ ভাইটিৰ জন্মদিন গতিকে তাৰ লগৰ কেইজনমান আহি আগদিনাখনি অৰ্থাৎ 13 নৱেম্বৰত এনেদৰেই সৰুহুৰাকে বাৰ্থডে সেলিব্ৰেট কৰিছিল গতিকে ময়ো এনেদৰে ভিডিঅ' অকনমান কৰি ৰাখিছিলো নামঘৰৰ পৰা অকমান আগতে আহি পালো তাৰপিছত এনেকে বস্তুখিনি উলিয়াই লৈছো কি মোক মানে প্ৰয়োজন হ'ব এইযোৰ হৈছে পাটৰ কাপোৰযোৰ যোনযোৰ মই পিন্ধিম আৰু সেইখন চাদৰখন এফালে মেখেলাখন আৰু এনেকে মূৰত লবৰ কাৰণে আছে আৰু এইখিনি মোৰ মেকআপৰ বস্তু ইমান বেছি বস্তু নাই আৰু মানে অকমানেই আছে বেছি নাই মানে সেইখিনি আজি মই মেকআপটো কৰিম বাকি মই আজি হেৰিখিনি দেখাই দিছো ৰব জুৱেলাৰীখিনি দেখাই দিছো এইখিনি মোৰ জুৱেলাৰী এই পাট চেইন এই পাট মাংটিকা তাৰ পিছত এই কেজু খাৰু দেই অসমীয়া গহনাৰ হয় এই কেজু খাৰু এই কেজু ফুলি তাৰ পিছত এইকেইটা আঙঠি আৰু ইমান বেছি ধুনীয়া নহয় আৰু পিন্ধিবৰ কাৰণে হ'ব এইটো তাৰ পিছত আৰু এপাত আছে এপাত হৈছে জুনবেৰী এই পাত জুনবেৰী তাৰ পিছত এইটো এটা পিং আছে তাৰ পিছত এই পাত হৈছে গলপতা এইখিনি আজি মই পিন্ধিম জুৱেলাৰীখিনি এইখিনি বাকি বস্তুখিনি আকৌ এপাক ধুনীয়াকৈ দেখাই দিছো বাকি মই ওলাই মেলি আপোনালোকক ফাইনেল লুকটো দেখাম এতিয়া কাপোৰযোৰ পিন্ধি ললো বাকি মেকআপটো কৰি লম এইটো হৈছে মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে ক'ব তাৰপিছত মানে মই এতিয়া একেবাৰে নামঘৰলৈকে গুচি আহিলো আৰু ঘৰত ভিডিঅ' নবনালো তাৰপিছত এতিয়া নামঘৰতে আছো হ'ব আৰু ওলাবলৈ এইফালে ওলাই আছে এইফালে
মানুহবিলাক ওলাই আছে আৰু এইয়া এইফালে এয়া লৈছে হেৰি লক্ষী আৰু এয়া লৈছে হেৰি যশোদা আৰু এয়া এই দাদাই ওলাই আছে হেৰি মোহিনী এতিয়া মই ড্ৰেছ চেঞ্জ কৰিলোঁ মানে ছেকেণ্ড চিনটোৰ কাৰণে এয়া বগা কাপোৰ পিন্ধি ল'লোঁ আৰু মানে এতিয়া কাৰাগাৰত ওলাব লাগিব তো সেইকাৰণে
এই ভ্লগটি ইমানতে সামৰণি মাৰিব লাগিব, নহ'লে বহুত বেছি দীঘল হৈ যাব আৰু আপোনালোকেও চাই আমনি পাব। বাকী আপোনালোকক কি কি দেখাব পাৰিলেও নাজানো, আৰু যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু মাজতে মানে কি হ'ল, মোৰ যেতিয়া ভাওনাৰ ভিডিঅ'বোৰ দিছোঁ, এই ডিঙিৰ পৰা এই চোৱা অলপ অলপ কাট খাই গৈছে। মানে ভিডিঅ'টো ওচৰৰ পৰা কৰিলে যে, সেইকাৰণে এডিট কৰোঁতে অকণমান কাট খাই গৈছে। তথাপিও আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টি শেষৰলৈকে চাব বুলি। যদি ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব, কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব। বাকী সিমানেই আৰু, এতিয়া ব্লগটি সামৰণি মাৰিব লাগিব। আৰু মোৰ 7 ডিচেম্বৰলৈকে পৰীক্ষা আছে। পৰীক্ষা শেষ হোৱাৰ পিছত ভাবি থৈছোঁ আপোনালোকৰ মাজলৈ কভাৰ ডান্স আগবঢ়াই দিম বুলি। গতিকে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব।